মিঠুস কসমস আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই আজি মোৰ ব্লগটো এটা বহুত ইম্পৰ্টেন্ট ব্লগ হয় আপোনালোকে গতিকে মোৰ ভিডিঅটো একেবাৰে শেষলৈকে চাব আপোনালোকৰ যি সকলে উচ্চ পদস্থ চৰকাৰী বিষয়া হ'ব বিচাৰে তেওঁলোকৰ বাবে বিশেষকৈ আজি ভিডিঅটো বহুতে দৰকাৰী আপোনালোকে যি সকলেও নাজানে এখিনি কথা তেওঁলোকে গম পাব আৰু ময়ো আজি বহুত কথা শিকিম আৰু জনাখিনিয়েটো জানেই যি সকলে নাজানে তেওঁলোকৰ কাৰণে বহুত দৰকাৰী ঠিক আছে তেতিয়াহলে বলকচোন আজি মোৰ ব্লগটো আৰম্ভ কৰো মোৰ লগতে আপোনালোককো এটুকুৰা ঠাইলৈ আজি মই লৈ যাওঁ আজি আহি পালোহি গণেশগুৰিৰ নয়নপুৰত থকা SPM IS একাডেমি এটো ইনষ্টিটিউট আৰু ইয়াতে সিভিল সাৰ্ভিস এক্সামিনেশনৰ বাবে মানে কোচিং কৰোৱা হয় আৰু ইয়াতে আছে দুজনমান ফেকাল্টি আজি তেওঁলোকৰ পৰা আমি বহুতো কথা গম পাম আৰু আপোনালোকে যি সকলেটো জানে বা যি সকলে নাজানে তেওঁলোকে আজি বহুত কথা শিকিব পাৰিব আৰু লগতে ময়ো বহুত কথা শিকিব পাৰিম যি সকলে উচ্চ পদস্থ চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকে আজি মোৰ ভিডিঅটো চাই বহুত উপকৃত হ'ব পাৰিব চৰকাৰী উচ্চ পদস্থ চাকৰি মানে এসিস্টেন্ট কমিশনাৰ সাৰ্কেল অফিচাৰ ৰেভিনিউ অফিচাৰ লেবাৰ ইন্সপেক্টৰ এটসেট্ৰা এনেকুৱা বহুত কেইবাটাও পোষ্ট আছে আৰু সেই বিষয়ে আজি আমি ইয়াতে থকা ফেকাল্টি কেইজনৰ লগত আলোচনা কৰিম আৰু আপোনালোকক আজি বহুত কথা মই জনাবলৈ চেষ্টা কৰিম আহকচোন এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াতে থকা ফেকাল্টি কেইজনৰ লগত আমি কথা পাতিম আপুনি এখন ইনষ্টিটিউটৰে কাউন্সিলৰ ন আপুনি কাউন্সেলিং কৰে আৰু ষ্টুডেন্ট বিলাক যেতিয়া আহে আপুনি ষ্টুডেন্টৰ মানে ৰেসপন্সটো কেনেকুৱা পায় অলপমান জনালে ভাল হয় আমাৰ ভিউৱাৰ্ছক ফাৰ্ষ্ট অফ অল ধন্যবাদ আৰু প্ৰথমটো হৈছে যে আমাৰ এতিয়া বৰ্তমান আগৰ তুলনাত এতিয়া SPMৰ যিমানখিনি এনকুৱাৰিজ আহিছে অভাৰ ফোন হওক বা কোনোবাই নিজেও মানে ভিজিট কৰিছে আমি দেখিছোঁ যে এতিয়া বৰ্তমান যিবোৰ ষ্টুডেণ্ট 6 চেমৰ মানে ষ্টুডেণ্টছ হয় মানে 6 চেম এপিয়াৰ কৰিছে তেওঁলোক মানে চিভিল ছাৰ্ভিচৰ প্ৰতি বেছি মানে ধাউতিটো বাঢ়িছে চ' এইটো এটা বহুত শুভ লক্ষণ হয় চাবলৈ গ'লে চ' ইয়াৰ উপৰিও আপুনি আমাৰ যদি আগৰ ষ্টুডেণ্টছবোৰ সুধি চাই তেতিয়াহ'লে গম পাব আমাৰ ইনষ্টিটিউটৰ ৰিভিউটো কেনেকুৱা হয় ফেকাল্টিজবিলাকৰ ক্লাছেছ কেনেকুৱা হয় ৰেগুলাৰ বেচিছৰ হয় লগতে আমাৰ ষ্টাফখিনিৰ লগতো তেওঁলোকৰ খুব ধুনীয়া এটা সম্পৰ্ক চ' সেইটো কাৰণে বহুত ফেমিলিয়াৰ এনভাইৰনমেণ্ট হয় চ' ইয়াতে কেতিয়াও কোনো ভয় মানে খাব নালাগে যে আমি এছামিছ মিডিয়াম হয় আমি নোৱাৰিম বস্তুটো ইয়াতে আমি যিমান ধুনীয়াকৈ ক্লাছেছ সুন্দৰভাৱে ছাৰহঁতে নিয়ে লগতে আমিও সহায় কৰোঁ তেখেতসকলৰ যদি কিবা প্ৰব্লেম হৈ আছে যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি ছাপৰ্টটো দিওঁ চ' আমাৰ মূল লক্ষ্যটো হৈছে সদায় ষ্টুডেণ্টৰ আমাক ৰিজাল্ট লাগে চ' আমি ফ'কাছটো সেইটো কাৰণে ইচ এণ্ড এভৰি ষ্টুডেণ্টক আমি মানে ভাল কৰি আমি যিমানখিনি দিব পাৰোঁ মানে সহায় কৰিব ন আহক এতিয়া আমি ফেকাল্টি কেইজনৰ লগত কথা পাতোঁ আহিব পাৰনে এখেত হ'ল চিন্ময় বৰদলৈ আৰু এখেত মৃদুল মিশ্ৰ চিন্ময় বৰদলৈ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ আউট আৰু এখেত IIT কানপুৰৰ পৰা পাছ আউট আজি এখেতসকলৰ লগত মই অলপমান কথা পাতিম এই ইনষ্টিটিউটটোৰ বিষয়ে আহকচোন এতিয়া আমি অলপমান কথা জানিবলৈ চেষ্টা কৰোঁ চিন্ময় আপোনালোক প্ৰথমে সুধো আপোনালোকৰ মানে ইনষ্টিটিউটটোৰ বিষয়ে আপুনি অলপমান জনাব নেকি হয় আমাৰ এইটো নামটো গম পাইছে SPM IS একাডেমি আৰু আমি সিভিল সাৰ্ভিসৰ কোচিং ইয়াতে প্ৰভাইড কৰোঁ সিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ যোনটো UPSC আৰু APSC যোনটো কণ্ডাক্ট কৰে আৰু আমি ইয়াতে এই ইনষ্টিটিউটৰ পৰা আমি অফলাইন আৰু অনলাইন এই দুইটা মোডতে আমি কোচিং প্ৰভাইড কৰোঁ মানে এতিয়া যিহেতু কৰোনাৰ সময়ত লকডাউন চলি আছে মানুহে ক্লাছৰুমত আহি ষ্টুডেণ্টছ আহিব নোৱাৰে
গতিকে তেওঁলোকৰ যাতে প্ৰিপাৰেশ্যনত কোনো ক্ষতি নহয় তাৰ কাৰণে আমি তেওঁলোকক অনলাইন সার্ভিস প্রোভাইড করো অনলাইন ক্লাसेस হয় লাইভ ক্লাसेस হয় আমার এপ আছে বা আমার পোর্টাল আছে সো তাতে গৈ পেলাই স্টুডেন্টে যিকোনো জায়গাৰ পৰাই আমাৰ ক্লাস এক্সেস কৰিব পাৰে গতিকে এই এক্সামৰ কাৰণে এই এপিএসসি আৰু ইউপিএসসি আন্ডাৰত যোনটো সিভিল সার্ভিস এক্সামিনেশন হয় ইয়াৰ কাৰণে যেনেকুৱাকৈ প্ৰিপাৰেশ্যনৰ কাৰণে যি কৰিব থাকে সেই গোটেইখিনি আমি স্টুডেন্টক সহায় কৰোঁ এই ইনষ্টিটিউটত ঠিক আছে থ্যাংক ইউ চিন্ময় এতিয়া আপোনাক সুধিলো এটা কথা যে সিভিল সার্ভিস এক্সামিনেশনৰ মানে বিষয়ে অলপ জনাও এপিএসসি আৰু ইউপিএসসি বিষয়ে तो जब हम लोग ये सिविल सर्विसेज एग्जामिनेशन एपीएससी और यूपीएससी की बात करते हैं तो सबसे पहले तो लोगों के बीच में यही इमेज है कि यूपीएससी एग्जाम है या एपीएससी एग्जाम है थोड़ा सा डिफरेंस है नॉट ओनली कि यूपीएससी और एपीएससी एग्जाम नहीं है ये तो एग्जाम टेकिंग बॉडीज हैं सबसे ज्यादा लोगों के बीच में होता है मैं यूपीएससी एग्जाम दे रहा हूँ एपीएससी दे रहा हूँ और वो तो एग्जाम टेकिंग बॉडीज है यूपीएससी जो बॉडी है ये जो सबसे इसका जो फेमस एग्जाम होता है वो होता है सिविल सर्विसेज एग्जाम और जब आप इस सिविल सर्विसेज एग्जाम को क्वालिफाई करते हैं तो आप इंडिया के टॉप मोस्ट ऑफिसर्स में बनते हैं सिविल सर्विसेज में सिमिलरली जब जो एपीएससी का एग्जाम होता है आप उसको क्वालिफाई करते हैं तो आप आसाम स्टेट के जो टॉप मोस्ट सिविल सर्वेंट हैं वैसे ऑफिसर्स आप बनते हैं अब नाम से ही लग रहा है कि बहुत अच्छा है टॉप मोस्ट ऑफिसर बन रहे हैं अच्छा लगता है हर बच्चा बनना भी चाहता है ऐसी चीज को तो ये तो एक मोटिवेशन है ही है जिसकी वजह से हर साल लाखों बच्चे सिविल सर्विसेज में एंटर करते हैं थ्रू यूपीएससी या फिर थ्रू एपीएससी बट एक जो बहुत बड़ा मोटिवेशन बच्चों को और भी होता है वो होता है दैट दे वांट टू डू समथिंग गुड फॉर द सोसाइटी भला करना चाहते हैं अपने आसपास की सोसाइटी का लोगों का अपने से जुड़े लोगों का हर किसी का भला करना चाहते हैं और यही कारण है कि बहुत सारे बच्चे यूपीएससी और एपीएससी जाते हैं अब हर किसी का अपना मोटिवेशन है अगर कोई आसाम के लिए कुछ करना चाहता है स्पेसिफिकली अपने स्टेट के लिए तो वो एपीएससी जो एग्जाम लेता है सिविल सर्विसेज का उसमें अपीयर करता है और अगर कोई इंडिया लेवल पर नेशनल लेवल पर जाना चाहता है अपने स्टेट से बाउंड नहीं है तो वो यूपीएससी का एग्जाम अपीयर करता है থ্যাংক ইউ এতিয়া চিন্ময় আপোনাক এটা কথা সুধো যে এটো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচনৰ কাৰণে মানে কোৱালিফিকেশ্যন মানে কি হ'ব লাগে কোৱালিফিকেশ্যন বুলি যদি কওঁ কোৱালিফিকেশ্যন মানে ইয়াৰে কাৰণে গ্ৰেজুৱেশ্যন লাগে এতিয়া ষ্টুডেণ্টছৰ মাজত তেনেকুৱা যদি ধাৰণা থাকে কিছুমানৰ যে তাৰ কাৰণে ছায়েন্স লাগিব বা আৰ্টছ লাগিব কাৰণ এই এক্সামটোত যোনবিলাক জিএছ পেপাৰ থাকে জেনেৰেল ষ্টাডিজৰ পেপাৰ যোনখন থাকে তাৰে বেছিভাগ সাবজেক্ট যোনটো হয় আৰ্টছৰ লগত ৰিলেটেড হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি এনেকুৱা সাবজেক্টবিলাক কিন্তু এই এক্সামটো দিবৰ কাৰণে কোনো স্পেচিফিক ষ্ট্ৰীমৰ হোৱাৰ দৰকাৰ নাই আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে আফটাৰ গ্ৰেজুৱেশ্যন এই এক্সামটো দিব পাৰে ৰাইট তো ইয়াৰ কাৰণে কোৱালিফিকেশ্যন সেইটোৱে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমতে হওক যিকোনো ছাবজেক্ট লৈ পেলাই হওক এই এক্সামটো দিবৰ কাৰণে তেওঁলোক এলিজিবল তো যিকোনো গ্ৰেজুৱেশ্যনৰ পিছত যিকোনো ষ্টুডেণ্টে এই এক্সামটো এপিয়াৰ কৰিব পাৰে হয় মানে সিভিল সার্ভিস এক্সামিনেশনটো দিবই পাৰে আফটাৰ গ্ৰেজুৱেশ্যন ৰিকুৱাৰমেণ্ট এটাই গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমতে হওক যিকোনো ছাবজেক্ট লৈ পেলাই হওক আৰু আপোনালোকে এতিয়া পেণ্ডামিকৰ সময়ত মানে অনলাইন ক্লাছ কৰি আছে চাগে ন হয় হয় আমাৰ এইখিনি সময়ত ষ্টুডেণ্ট যেহেতু আহিব নোৱাৰে গতিকে অনলাইন আমাৰ সাৰ্ভিস প্ৰভাইড হয় আমাৰ অনলাইন ক্লাसेस হৈ থাকে তাৰোপৰি আমি কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে যোনে কোচিং ল'ব নোৱাৰে এফৰ্ড কৰিব নোৱাৰিব পাৰে বা বিভিন্ন সমস্যাৰ কাৰণে কৰিব নোৱাৰিব পাৰে সো তেওঁলোকৰ কাৰণে আমাৰ এটা ইউটিউব চেনেলো আছে SPMIS একাডেমি বুলি তো সেই ইউটিউব চেনেলটোৰ থ্ৰু আমি ডেইলি নিউজ পেপাৰ এনালাইসিস কাৰেন্ট এফেয়াৰ্সটো বিৰাট ইম্পৰ্টেন্ট এই এক্সামৰ কাৰণে মানে বৰ্তমান কি চলি আছে সমাজত কি হৈ আছে তো কাৰেন্ট এফেয়াৰ্সটো খুবেই দৰকাৰ তো কাৰেন্ট এফেয়াৰ্সটোৰ বিষয়ে তেওঁলোকে যাতে আপ টু ডেট ইনফৰমেশন পাই থাকে তেওঁলোক যাতে গম পাই থাকে যে কি হৈছে তো তাৰ কাৰণে আমাৰ এটা ডেইলি নিউজ পেপাৰ এনালাইসিস আমি ইউটিউবত ফ্ৰী অফ কষ্ট প্ৰভাইড কৰোঁ তো যিকোনো ইচ্ছুক প্ৰাৰ্থীয়ে সেই ইউটিউব চেনেলটো প্ৰভাইড কৰিলে তাতে তেওঁলোকে সেই গোটেই ইনফৰমেশনখিনি পাব তাৰোপৰি ফৰ এক্সাম্পল আসাম হিষ্ট্ৰী এতিয়া এপিএসসিৰ ষ্টুডেণ্ট যদি এপিএসসিৰ সিভিল সাৰ্ভিস এক্সামিনেশ্যন দিব খোজে তেওঁলোকৰ কাৰণে আসাম হিষ্ট্ৰী দৰকাৰ অসমৰ বিষয়ে তেওঁলোকে জনাটো দৰকাৰ তো আমি ইউটিউব চেনেলত কিছুমান এনেকুৱা আসাম হিষ্ট্ৰীৰ পুৰা ভিডিঅ' সিৰিজ আমি ফ্ৰী অফ কষ্ট দি থৈছোঁ যাতে যিকোনো যিবিলাক ক্যান্ডিডেটে কোচিং ল'ব নোৱাৰে তেওঁলোকেও যাতে সেইখিনিৰ পৰা উপকৃত হ'ব পাৰে হয়
হয় ঠিকে আছে আপোনালোকে এইটো খুব ভাল কাম কৰিছে যে ইউটিউবত এনেকৈ মানে আপলোড কৰি দিছে আৰু আগতে দিয়কচোন APSC বা UPSCৰ কোচিং ল'বলৈ অসমৰ বাহিৰতো যাব লগা হয় কিন্তু এতিয়া এটাই সুবিধা হৈছে মানে অসমত ইমান ভাল এখন ইনষ্টিটিউট হয় আমাৰ উদ্দেশ্য সেইটোৱেই আছিলে যেতিয়া আমি দেখোঁ যে অসমৰ ল'ৰা ছোৱালী তেওঁলোক খুব এলিজিবল হয় তেওঁলোকে মানে এনেকুৱা নহয় যে নেশ্যনেল লেভেলত তেওঁলোকে কম্পিট কৰিব নোৱাৰে কিন্তু অসুবিধাটো হয় যে সব ল'ৰা ছোৱালীয়ে দিল্লীত গৈ পেলাই কোচিং কৰাটো সম্ভৱ নহয় গতিকে আমাৰো উদ্দেশ্য সেইটোৱে আছিলে যাতে অসমৰ ল'ৰা ছোৱালীখিনি যোনটো তেওঁলোকৰ প্ৰতিভা আছে যোনটো তেওঁলোকৰ কেপেবিলিটি আছে সেইটো যাতে আমি উলিয়াই আনিব পাৰোঁ আমি যাতে এটা প্লেটফৰ্ম প্ৰভাইড কৰিব পাৰোঁ য'ত তেওঁলোকে প্ৰিপেৰেশ্যন কৰি পেলাই তেওঁলোকে নেশ্যনেল লেভেলত কম্পিট কৰিব পাৰে আৰু আমি চেষ্টা কৰোঁ যাতে দিল্লীত যোনটো লেভেলৰ কোচিং হয় সেই লেভেলৰ কোচিংটো যাতে আমি ইয়াতো প্ৰভাইড কৰিব পাৰোঁ কাৰণ বহুত ল'ৰা ছোৱালীৰ কাৰণে সম্ভৱ নহয় যে দিল্লীত গৈ পেলাই ইমান দিন থাকি পেলাই প্ৰিপেৰেশ্যন কৰাটো গতিকে অসমৰ ল'ৰা ছোৱালীবোৰ এইটোৰ পৰা যাতে বঞ্চিত নহয় তাৰ কাৰণে আমি এই ইনষ্টিটিউটটো আৰম্ভ কৰিছোঁ যাতে আমি সেই একেই লেভেলৰ কোচিং আমি অসমতো প্ৰভাইড কৰিব পাৰে খুব ভাল কাম কৰি আছে আপোনালোকে এইটো আৰু কি হয় মানে গুৱাহাটীৰখিনিয়েতো দিয়কচোন আহি পেলাই ইয়াতে ক্লাছ কৰিব বা এতিয়া গুৱাহাটীৰ বাহিৰৰ ষ্টুডেণ্টখিনিৰ কাৰণেও বহুত সুবিধা হৈ গৈছে অনলাইন ক্লাছৰ কাৰণে বহুত সুবিধা হৈছে আৰু হেৰি আপোনালোকৰ ফেকাল্টি দুজনেই আছেনে ফেকাল্টি আমাৰ ইয়াতে আৰু এজন আছে সত্যজিৎ কুমাৰ তেখেত IIT ৰুৰকি পাছ আউট আৰু এজন আছে প্ৰসন্ন জয়সৱাল তেখেতো গোল্ড মেডেলিষ্ট হয় IITৰ পৰা তো তেখেত গেষ্ট ফেকাল্টি হিচাপে ইয়াতে কৰে বাকি আমি তিনিজন আছোঁ আৰু আমাৰ বেলেগ বেলেগ সময়ত মানে অসমীয়াৰ কাৰণে আমাৰ এজন ফেকাল্টি আছে চ' তেনেকুৱাকৈ আপুনি হিষ্ট্ৰী ন মানে আমি তিনিজনে ছাবজেক্টবিলাক আমি বেলেগ বেলেগ ছাবজেক্ট কৰোঁ হয় আৰু গ্ৰেজুৱেশ্যনৰ পিছত এতিয়া ল'ৰা ছোৱালীবিলাক কেৰিয়াৰ লৈ পেলাই খুব কনফিউজ হৈ থাকে যে কি কৰিম কি নকৰিম এনেকুৱা হয় গতিকে তেওঁলোকক আপোনালোকে কিবা গাইড কৰিব নেকি ग्रेजुएशन के बाद में जो बच्चे होते हैं जो उनका कन्फ्यूजन होता है कि पर जाया जाए क्या करा जाए एक तो जो कन्वेंशनल जो होता ही है बच्चे सोचते हैं कि बैंकिंग की तैयारी कर ली जाए SSC की प्रिपरेशन कर ली जाए या किसी भी और गवर्नमेंट जॉब्स जो होती हैं रेलवेज़ होता है ये सब का करा जाए बहुत से बच्चों का थोड़ा अलग होता है प्राइवेट सेक्टर में जाना चाहते हैं MBA की तैयारी कर लें ये सब भी ऑप्शंस होते हैं कुछ बच्चे होते हैं जिनका होता है कि सिविल सर्विसेज की प्रिपरेशन ही करते हैं तो बहुत सारे ऑप्शंस हैं बच्चों के पास में बट एज अ फैकल्टी हम लोग ये बोलते ही हैं कि अगर आपका गवर्नमेंट जॉब्स में इंटरेस्ट है SSC है चाहे आपका रेलवेज़ है बैंकिंग है किसी में भी इंटरेस्ट है आप अगर सिविल सर्विसेज की प्रिपरेशन करते हैं तो वो सारे ही गवर्नमेंट जॉब्स की आपकी प्रिपरेशन हो ही जाती है साथ में तो सिविल सर्विसेज इट्स लाइक अ बिगर एम आप बड़े एम टारगेट करते हैं तो छोटी छोटी चीज़ें आपकी हो ही जाती हैं तो वैसा ही हम लोग इस तरह से उनको तैयार करते हैं हाँ अगर किसी बच्चे का इंटरेस्ट ही नहीं है उसको लगता है कि नहीं है उसको सिर्फ SSC करना है तो वो बच्चा भी कर सकता है ছাৰে যেনেকৈ ক'লে যে যেতিয়া কোনোবাই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰে তো অট'মেটিকেলি চিভিল ছাৰ্ভিচৰ চিলেবাছটো ইমান ভাষ্ট ইমানখিনি ষ্টাডি কৰাৰ পিছত বাকী এক্সামবিলাক অট'মেটিকেলি তেওঁলোকৰ কাৰণে সুবিধা হৈ যায় কিন্তু যদি কোনোবাই বেংকিঙৰ কাৰণে কৰিব বিচাৰিছে বা কোনোবাই MBA কৰিব বিচাৰিছে তেতিয়া সেই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে তেতিয়া কিন্তু চিভিল ছাৰ্ভিচৰ অলপমান চিলেবাছটো বেলেগ হয় আৰু বেংকিং বা MBA সেইটোত অলপমান বেলেগ হয় কিন্তু বাকী ডিপাৰ্টমেণ্টেল এক্সামবিলাকত হেল্প হৈ যায় মানে বাকী ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ কাৰণে বেলেগকৈ নকৰিলেও হৈ যায় যোনে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰি আছে এতিয়া বেংকিং MBAৰ কাৰণে তেনেকুৱাকৈ যদি কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব পাৰে তেনেকুৱাকৈ আমাৰো এটা নতুন বেংকিঙৰ কাৰণে MBAৰ কাৰণে ইনষ্টিটিউট আমি আৰম্ভ কৰিম মেজেষ্টিক একাডেমি চ' তেনেকুৱাকৈ বেংকিং আৰু MBAৰ কাৰণে অলপমান লাইনটো বেলেগ হয় কিন্তু বাকী ডিপাৰ্টমেণ্টেল যিকোনো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰাবিলাক যিকোনো মানে বিষয়া হ'বৰ কাৰণে হয় ধৰক DSP হয় মানে এই চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনটো ক্লিয়াৰ কৰাৰ পিছতে সেই পষ্টবিলাক মানে দিয়া হয় তেওঁলোকে যদি APSৰ আণ্ডাৰত আছাম পুলিচ ছাৰ্ভিচৰ আণ্ডাৰত DSP ৰেংকত তেওঁলোকক এপইণ্ট কৰিব পাৰে বা যোনে ACS ক্লিয়াৰ কৰে চাৰ্কল অফিচাৰ এছিষ্টেণ্ট কমিশ্যনাৰ সেই পোষ্টবিলাকত তেওঁলোকক এপইণ্ট কৰা হয় আফটাৰ ক্লিয়াৰিং দিছ এক্সাম এই এক্সামটো ক্লিয়াৰ কৰাৰ পিছত এই এক্সামটোৰ বিষয়ে আপুনি আৰু কিবা জনাব বিচাৰে নেকি জনাব বিচাৰোঁ মানে কেইটামান কথা মই ইয়াতে ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে এটাটো মই ক'লোৱে যে এই এক্সামটোৰ কাৰণে অকল গ্ৰেজুৱেশ্যনৰ
দৰকাৰ বেলেগ কোৱালিফিকেশ্যন একো নালাগে আৰু বহুত ষ্টুডেণ্টৰ মাজত এইটো থাকে যে কিমান পাৰ্চেণ্টেজ লাগে গতিকে ইয়াতেই মানে এই মাধ্যমৰ জৰিয়তে মই জনাব বিচাৰোঁ যে এই এক্সামটোৰ কাৰণে কোনো মিনিমাম পাৰ্চেণ্টেজ ফিক্স কৰি দিয়া নাই গ্ৰেজুৱেশ্যন হ'লে হ'ল কোনো মিনিমাম পাৰ্চেণ্টেজৰ দৰকাৰ নাই আৰু বহুতে জানিব বিচাৰে যে কেনেকুৱা ধৰণৰ পোষ্ট এপইণ্ট কৰা হয় চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন ক্লিয়াৰ কৰিলে গতিকে সেই ক্ষেত্ৰত মানে DSP এছিষ্টেণ্ট কমিশ্যনাৰ চাৰ্কল অফিচাৰ ৰেভিনিউ অফিচাৰ এমপ্লয়মেণ্ট অফিচাৰ চ' এনেকুৱা পোষ্টবিলাকত এপইণ্ট কৰা হয় ইনিচিয়েল লেভেলত আৰু এই এক্সামটো লৈ পেলাই কিছুমান মিথ আছে যোনটো ভুল ধাৰণা আছে মানুহৰ সেইখিনি মই ইয়াতে ক্লিয়াৰ কৰি দিব বিচাৰোঁ বহুতে সোধে যে এই এক্সামটো দিবৰ কাৰণে বহুত চোকা বা একাডেমিক কোৱালিফিকেশ্যন একাডেমিক কেৰিয়াৰত বহুত মানে বেছি পাৰ্চেণ্টেজ লাগে নেকি বা স্কুল বা কলেজত বহুত বেছি পাৰ্চেণ্টেজ হ'লেহে মানে ইয়াতে চাকৰি পায় তেনেকুৱা কিবা আছে নেকি তেনেকুৱা কোনো কথা নাই যদি লাষ্ট ইয়াৰ APSCৰো দেখা যায় তেতিয়াও বহুত এক্সাম্পল আছে যাৰ স্কুল বা কলেজত ৰিজাল্ট ইমান ভাল নাছিল কিন্তু তেওঁলোকেও এই এক্সামটো ক্লিয়াৰ কৰিছে গতিকে তেনেকুৱা কোনো কথা নাই ছেকেণ্ড বহুতৰ কুৱেশ্যন আহে যে ইংলিছটো বহুত ভাল হ'ব লাগে নেকি এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে তেনেকুৱাও কোনো কথা নাই ইংলিছটো বহুত মানে ভাল হ'লে যে এই এক্সামটো ক্লিয়াৰ কৰিব নহ'লে নকৰিব তেনেকুৱা নাই মিনিমাম যোনখিনি বেছিক ইংলিছ দৰকাৰ সেইখিনিয়ে ৰাইট বহুত বেছি ইয়াতে মানে লিটাৰেচাৰৰ ষ্টুডেণ্ট হ'ব লাগিব একদম বহুত ছফিষ্টিকেটেড ইংলিছ লিখিব লাগিব তেনেকুৱা কোনো কথা নাই তো তেনেকুৱা কিছুমান ভুল ধাৰণা আছে মানুহৰ মনত যোনখিনি মই ভাবোঁ যে ক্লিয়াৰ হোৱাটো দৰকাৰ এইখিনি ঠিকে আছে থেংক ইউ Thank you. আজি আপোনালোক দুজনৰ পৰা বহুত কথাই গম পালোঁ খুবেই ভাল লাগিলে আৰু ময়ো শিকিলোঁ বহুত কথা আৰু আমাৰ ভিউৱাৰ্ছেও আজি বহুত কথা আপোনালোকৰ পৰা গম পালে দুইজনকে বহুত বহুত ধন্যবাদ থেংক ইউ এই SPMৰে এই তিনিজনেই ফেকাল্টি যিকেইজনৰ লগত মই দুজনৰ লগতো কথা পাতিলোঁৱে এখেত হ'ল চিন্ময় বৰদলৈ এখন সত্যজিৎ কুমাৰ আৰু মৃদুল মিশ্ৰ আৰু এওঁলোকৰ হোৰ্ডিংছ গুৱাহাটীৰ বহুত ঠাইতে আছে আপোনালোকে যিসকলে গুৱাহাটীত থাকে তেওঁলোকেতো দেখা পাইছেই চাগে গুৱাহাটীৰ বহুত ঠাইতে তেওঁলোকৰ বহুত ডাঙৰ ডাঙৰ হোৰ্ডিংছ লগোৱা হৈছে আজি মোৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই ভাল পালে আৰু এই চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ বিষয়ে যিসকলে গম পোৱা নাছিলে তেওঁলোকে গম পালে আৰু আজি ময়ো বহুত কথা শিকিলোঁ আৰু এই ইনষ্টিটিউটটোৰ বিষয়ে মানে ডেছক্ৰিপশ্যনত মই এড্ৰেছ আৰু কণ্টেক্ট নাম্বাৰ আপোনালোকক দি দিম আৰু আপোনালোকে মোৰ আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আজিলৈ আহোঁ তেতিয়াহ'লে বাই বাই চি ইউ এগেইন